Hello everybody, welcome back to my channel. আজি আপোনালোকৰ আগত এটা ethnic Assamese recipe লৈ আহিছো দেখি তো গমি পাইছে it's a silkworm recipe যেটো লাটা পলু বুলি কোৱা হয় তো মই কেনেকৈ বনাইছো আপোনালোকৰ আগত দেখাও বলক সো ভিডিওটো স্টাৰ্ট কৰো let's get started সো এয়া বহুতে তো জানে যি সকলে খায় যে লাটাটো এনেকৈ পোৱা যায় কিনিবলৈ বজাৰত সহজে আৰু এয়া এখন মই কেচি লৈ এনেকৈ আপোনালোকক দেখুৱাৰ ধৰণে মই কাটি লৈছো আৰু তাৰ পৰা উলিয়াই লৈছো এনেকৈ কৰিলে ইজি হয় কিছুমানে হয়তো একেবাৰে বইল কৰিলে প্ৰথমে বইল কৰি লোৱাৰ পিছত উলিয়াই কিন্তু মই এনেকৈ ইজি প্ৰসেস হয় সেইকাৰণে মই এনেকৈ কাটি লৈছো বহুত এটা বেয়াই পায় দেখিবা ভয়ও কৰে কিন্তু মোৰ খাই ভাল লাগে তো ভিডিওটো চাই থাকক মই দেখুৱাৰ ধৰণে এনেকৈ গুটেইখিনি কাটি লব আপোনালোকেও তো ভিডিওটো চাই থাকক শেষৰলৈকে গুটেইখিনি এনেকৈ মই কাটি ললো আপোনালোকক দেখুৱাৰ ধৰণে তাৰ পিছত মই পানী অলপ বইল হ'বলৈ দিছো উতলা গৰম পানী লৈ এইখিনি মই তাত দি দিম এনেকৈ আটাই মই লতা পলুখিনি মই এটা গৰম পানী বাউলত দি দিম আৰু এইখিনি 5 পৰা 10 মিনিট মান সময় গৰম পানীখিনিতে দি দিম যদি কিবা জাৰ্মছো থাকে তেন্তে হে আৰু নাইকিয়া হৈ যায় সো প্ৰিপেয়াৰ কৰিবলৈ ডিশটো মই এটা ডাঙৰ সাইজৰ পিয়াজ লৈছো আৰু এটো মই স্লাইস কৰি কাটি লৈছো বেছি একো ইনগ্ৰেডিয়েন্ট নালাগে বনাবলৈ আৰু বেছি যদি আপুনি মা মছলা দি বনায় এটো খাইও ভাল নালাগে সো একেবাৰে সিম্পল হয় যি সকলে খায় তেওঁলোকেতো জানেই আৰু যি সকলে নাজানে তেওঁলোকৰ চাই থাকক ভিডিওটো সো মই পিয়াজটো কাটি ললো এনেদৰে পিয়াজটো কাটি হৈ যোৱাৰ পিছত মই এটা ডাঙৰ জলকীয়া এনেকৈ কাটি লৈছো এটা জলকীয়া দিছো বেছি জ্বলা খোৱা সকলে বেছিকৈ দিব পাৰে আৰু এয়া হৈছে লাই শাক যেটো ঘৰৰ হয় বাৰীৰ হয় লাই শাক তো ইয়াৰ লগত পলুটোৰ লগত লাই শাকৰ কম্বিনেশ্যন বিৰাট ভাল হয় তো খাইও ভাল লাগে তো মই লাই শাকখিনি এনেদৰে কাটি লৈছো সৰু সৰুকৈ আপোনালোকে অকল পিয়াজৰ লগতো বনাব পাৰে বা অকল এটা ফ্ৰাই কৰিও খাব পাৰে কিন্তু মই লাই শাকৰ লগত বনাইছো তো যদি যিসকলে নাই খোৱা এনেকৈ খাই চাব পাৰে কাটি ললো মই পিয়াজখিনি আৰু জলকীয়া হৈ গল তাৰ পিছতে এয়া যিকিটা সিল্কৱৰ্ম আছিলে পলুকিটা হেকিটা মই কেচি এখনৰ সহায়ত এনেকৈ মাজত কাটি লম গুটেখিনি গুটা কৰিও বনাব পাৰি বাট মই প্ৰিফাৰ কৰো এনেকৈ কাটি লৈ ভাল লাগে তেতিয়া গুটেখিনি এনেদৰে কাটি লম এয়া গুটেখিনি এনেদৰে মই কাটি লৈছো আপোনালোকে নাকাটি গুটাকেও বনাব পাৰে মই এনেকৈ কাটি লোৱাটো প্ৰিফাৰ কৰো আৰু মছলাটো ভালদৰে ফুমাই যিহেতু তো গুটাকেও বনাব পাৰে বা এনেদৰে কাটি কিনিও বনাব পাৰে সো আটাইখিনি এনেদৰে কাটি লৈছো এয়া মই কাটি লোৱা হৈ গ'ল তাৰ পিছতে কেৰাহী এটা পাতি দিছো তাত অকণমান মই অলিভ অইল দিছো বেছি তেলো দিব নালাগে বৰ বেছি তেল নালাগে
অকণমান তেল দি দিছোঁ পেনখন গৰম হোৱাৰ পিছত তেলখিনি গৰম হোৱাৰ পিছত তাত মই কাটি থোৱা পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি ভালদৰে লৰাই লৈছোঁ পিঁয়াজখিনি অকণমান যেতিয়া ফ্ৰাই হৈ গ'ল মানে পিঁয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে ফ্ৰাই কৰি ল'লে হয় একেবাৰে মানে অভাৰকুকো কৰিব নালাগে তাৰপিছতে যিটো মই জলকীয়া কাটি ৰাখিছিলোঁ তাত সেইটো মই দি দিম যিসকল জ্বলা খাই বেছি ভাল পায় তেওঁলোকে বেছিও দিব পাৰে মই এটাই দিছোঁ আৰু এইটো মই কেঁচা গোন্ধ যোৱালৈকেহে অকল বাছ ফ্ৰাই কৰি ল'ম সো ইয়াতে মই অকণমান হাফ টেবল স্পুন নিমখ দিছোঁ আৰু হাফ টেবল স্পুন হালধি দিম বেছি একো মা মছলা দিব নালাগে ইয়াত দিলে ভালো নালাগে তো এইখিনিও মই ভালদৰে এনেদৰে লৰাই ল'ম আৰু এইখিনি লৰাই হৈ যোৱাৰ পিছত মই ইয়াত কাটি থোৱা লেটাখিনি দি দিম এয়া এইখিনি মই ওচৰৰ পৰা দেখাই দিছোঁ জুম কৰি এইখিনি মই এনেদৰে ফ্ৰাই কৰি ল'ম আৰু গেছটো মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ এইখিনি মই এনেদৰে ভাজি ল'ম যেতিয়ালৈকে অকণমান ফ্ৰাই হৈ যাব তেতিয়ালৈকে ভাজি ল'ব লাগে তাৰপিছতে মই ইয়াতে অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰটো দি দিছোঁ অলপমানেই দিছোঁ বেছি দিয়া নাই এইখিনিও এনেদৰে ভালদৰে লৰাই ল'ম তাৰপিছত এইখিনি যেতিয়া অকণমান ফ্ৰাই হৈ যাব তাৰপিছত যিখিনি মই কাটি ৰাখিছিলোঁ লাই শাক সেইখিনি মই ইয়াত দি দিম লেটা পলু আৰু লাই শাকৰ কম্বিনেশ্যন বিৰাট বেছি ভাল হয় বিৰাট টেষ্টি হয় যিসকলে খোৱা নাই তেওঁলোকে ট্ৰাই কৰি চাব সো এয়া গোটেই লাই শাকখিনি মই এটা দি দিছোঁ এনেদৰে বহুত বেছি বৰষুণ দি আছে যাৰ কাৰণে মানে মোৰ মাতটো শুনিবলৈ অলপ অসুবিধা হ'ব পাৰে তাৰপিছত আটাখিনি মই এনেদৰে ভালদৰে লৰাই ল'ম গোটেইখিনি মিক্স হৈ যোৱালৈকে কোনে কোনে খাই ভাল পায় জনাবচোন কমেণ্টত মই কিন্তু বিৰাট ভাল পাওঁ এইটো খাই সেয়াই আৰু অলমষ্ট হৈয়ে যায় লাই শাকখিনি অভাৰকুকো কৰি দিব নালাগে তো অলপ সময় ঢাকন মাৰি 5 মিনিটছ মানৰ পিছত আপোনালোকৰ লেটাৰ চিল্কৱৰ্মৰ ৰেচিপি ৰেডি হৈ গ'ল সো গাইজ আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকলে এনেকৈ খোৱা নাই ঘৰত ট্ৰাই কৰি চাব সো ভিডিঅ'টো একেলগে চোৱাৰ বাবে থেংক ইউ যিসকল নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ বাই বাই